মোৰ নাম ৰচিকা ইছলাম। APSC আপনি টপ পজিশন পাইছে বুলি আমি খবর পালো, আপনার অনুভৱ কি আৰু আপনি কি কৰি আছে? ৰিজাল্টটো অলপ আগতে ওলাইছে আৰু মই ৰেংক 1 পাইছো। ভেৰি হেপী, মই খুবেই ছেটিছফাইড। কাৰেণ্টলি মই ছাৰ্ভিচতে আছো। 2021 APSC মই ক্লিয়াৰ কৰিছিলো আৰু মই ইন্সপেক্টৰ অফ টেক্সেছ পাইছিলো আৰু কাৰেণ্টলি মই ধুবুৰীতে চাৰ্ভ কৰি আছিলো এজ ইন্সপেক্টৰ অফ টেক্সেছ। কেনেকুৱা লাগিছে প্ৰথম প্ৰতিক্ৰিয়া? খুব খুব ভাল লাগিছে। জাষ্ট ভেৰি হেপী। মই এক্সপ্ৰেছ কৰিব পৰা নাই মোৰ হেপিনেছটো। কোন প্ৰথমবাৰৰ ধুবুৰী জিলাৰ পৰা টপ ৰেংক APSC টপ পোৱা বুলি আমি খবৰ ওলাইছে, সেইটো সেই সম্পৰ্কে আপুনি কি অনুভৱ কৰে? মই একচুৱেলি ইমেজিন কৰিব পৰা নাই তেনেকুৱা যে মানে ধুবুৰীৰ পৰা যে মই ফাৰ্ষ্ট ৰেংক 1 ওলাইছো বা এইটো প্ৰচেছ কৰিবই পৰা নাই। জাষ্ট প্ৰচেছিং যে এক্সাম আছিলে এটা ক্লিয়াৰ হ'ল আৰু নেক্সট এক্সাম দিব নালাগে, সেইকাৰণে আৰু মই বেছি হেপী একচুৱেলি। ক্ৰেডিট কাক দিব? মেইনলি ক্ৰেডিট কাক দিব? Mainly credit goes to family. It goes to my father, my mother, my husband. আপোনাৰ দেউতাৰ ফাদাৰৰ নাম? মোৰ ফাদাৰ কৰ্নেল শহীদুল ইছলাম। তেখেতে আৰ্মিত আছিলে। He has taken voluntary retirement. কেনেকুৱা মানে আচল কথা সকলোৱে কয় কোচিঙৰ কথা কয়, সকলোৱে কয় দিল্লীত যাব লাগে, ভাল ভাল জায়গাত ডাঙৰ ডাঙৰ জেগাত যাব লাগে। আচলতে এই গোটেই কথাটোলৈ আপুনি কি ক'ব সামাৰাইজ কৰি দিব? See, to each its own. আপোনালোকে যদি পাৰে, if it is possible for you to go to Delhi বা এটা কোচিং ইনষ্টিটিউটত গৈ আপুনি যদি পঢ়িব পাৰে, then well and good. But আপোনাৰ if for some reason যদি এইটো পচিবল নহয়, then it is absolutely possible to clear the exam by not taking coaching. আৰু সেইটো কাৰণে বহুত চিম্পল প্ৰচেছ আছে। আপোনালোকে চিলেবাছটো থাকে ৱেবছাইটত, প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যনছ এভেইলেবল আছে ৱেবছাইটত, ইউটিউবত ভিডিঅ'জ আছে আৰু ফ্ৰী মেটেৰিয়েল আছে ইণ্টাৰনেটত। চ' ইউ কেন টেক অল দিছ এণ্ড মেক ইয়ৰ অ'ন ষ্টাডি প্লেন, ৰেফাৰ টু টপাৰ ভিডিঅ'জ। মই পাৰ্চনেলি এইটো কৰিছিলোঁ, এজ টু ৰেফাৰ টু টপাৰ ভিডিঅ'জ, কেনেকৈ পঢ়িছিলে, কেনেকৈ আনচাৰ ৰাইটিংবোৰ কৰে, সেইবোৰ দেখিছোঁ আৰু সেইবোৰ প্ৰেক্টিচ কৰিছোঁ। কিমান ঘণ্টাকে প্ৰেক্টিচ কৰিব প্ৰয়োজন হয়? Actually, there is no right answer to that. আৰু because I was already working, so মানে fixed time নাছিলে, but আৰু মই ইমান consistentও নাছিলো actually, to be very honest. But মোৰ এটা আণ্ডাৰষ্টেণ্ডিং ডেভেলপ হৈ গৈছিলে লাহে লাহে। তো ইন মাই মাইণ্ড আই ৱাজ ভেৰি ক্লিয়াৰ যে এটা কুৱেশ্যন যদি আহে মই কেনেকৈ এইটো টেকেল কৰিম। So I think that really helped me.